Please like, comment, share কৰিব লগতে সাৰাকা প্ৰাইজটো কৰি দিব দেই সাৰাকা প্ৰাইজ এইটো নতুন ভাষা আছে ন হেল্ল' গাইজ মই ধৰিত্ৰী চেতিয়া ইউটিউব চেনেলক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি ৰেডি হৈ আছোঁ মানে আজি আমি ফুৰিবৰ কাৰণে যাম। আজি আমি গুইজানত আছে আমাৰ পেহী ঘৰ। চ' আজি পেহী ঘৰত কি কৰিলোঁ ক'ত ফুৰিলোঁ আপোনালোকক তাকো দেখাব চেষ্টা কৰিম। আজি বোলো মোৰ লগত গুইজানত ফুৰি অহাকৈ আৰু ভিডিঅ'টো চাই থাকক। আৰু এয়া আমি ওলাইছোঁ আৰু ভাবিছোঁ বাইপাছৰ ফালে যাওঁগৈ বুলি। সেইটো কাৰণে ওচৰতে দোকান পালোঁ, সেইকাৰণে আমি তাতে কিবা কিবি বস্তু লৈ ল'লোঁ পেহী ঘৰৰ কাৰণে। তেনেকৈ মিঠাই চিঠাই নাপালোঁ বাৰু, এনেকৈ বিস্কুট চানা তেনেকৈ লৈ ল'লোঁ আৰু কিবা কিবি। আৰু এয়া চাওকচোন গাইজ, আমি কিমান গাল মানুহ একেখন গাড়ীত উঠি লৈছোঁ, বহুত কষ্টৰে যোৱা হ'ল আৰু এয়া আমি বাইপাছৰ ফালে সোমাই দিলোঁ। এইটো বাইপাছ মাকুমতকৈ ওলাইগৈ। এতিয়া ব'লক গৈ থাকোঁ। আৰু এয়া আমি ডাঙৰ পেহী ঘৰ পাই গ'লোঁ। এয়া ভণ্টি ওলাই আহিছে। এয়া গোটেইবিলাক বহি আছোঁ আৰু ভণ্টিয়ে অকলে চাহ যোগাৰ কৰি আছে, সেইকাৰণে ভাবিলোঁ ময়ো অলপ লাগি দিওঁ ভণ্টিৰ লগত। আৰু এয়া হ'ল মোৰ ডাঙৰ পেহীয়ে সৰু ল'ৰা ছোৱালী বহুত মৰম কৰে, সেইকাৰণে পোৱালিটোক পাই লৈয়ে ল'লে আৰু এয়া চাওকচোন ভণ্টিৰ ঘৰত ইমান ধুনীয়া ফুল ৰুইছে। আৰু এয়া আমি সকলোৱে বহি চাহ খাই আছোঁ। এয়া মোৰ ডাঙৰ বা মানে নিজৰ বা নহয় আৰু জেঠাই ছোৱালী, আৰু তাই মোৰ নিজৰ বা হয়, ভিনদেউ আৰু মই ভাইটি। এতিয়া ব'লক আমাৰ সৰু পেহী ঘৰটো সোমাই যাওঁ। সৰু পেহী ডাঙৰ পেহী আমাৰ একেখন ঘৰতে বিয়া সোমাইছে, কিন্তু থাকে বেলেগ বেলেগকৈ। এতিয়া ব'লক যাওঁ। এয়া সকলো বহি আছে। এয়া আইতা, ভালনে আইতা খবৰ? এয়া হ'ল ভণ্টি, এয়া হ'ল মোৰ ডাঙৰ ভণ্টি। ভণ্টি কেমেৰা আগত ওলাবলৈ লাজ কৰে। আৰু এয়া আমাৰ হ'ল সৰু পেহী, চাহ বাকি আছে সৰু পেহীয়ে। এয়া ভণ্টি এজনী বাৰ। প্ৰথমবাৰ তেনেকৈ ভিডিঅ' বনাইছোঁ ন, সেইটো কাৰণে হাঁহিছে আৰু মই ভিডিঅ' বনোৱাৰ কাৰণে ইয়াত ভাগিনী মোৰ। এইকেইজনী মোৰ ভণ্টি। হেল্ল' গাইজ, বা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট প্লিজ শ্বেয়াৰ কৰি দিব। প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে সাৰাকা প্ৰাইজটো কৰি দিব দেই সাৰাকা প্ৰাইজ এইটো নতুন ভাষা আছে ন। আৰু এয়া আমি নতুন গাঁও কটাছলৈ গৈ আছোঁ। এয়া আৰু আমি গুইজান নতুন গাঁও দলংখন চাবলৈ বুলি আহিলোঁ। বেলিটো চাওক ইমান ধুনীয়া লাগিছে। আমি ভাবিলোঁ অলপ দলংখন তলেদি গৈ আহোঁ, সেইটো কাৰণে আমি এইফালে নামি আহিছোঁ। পানী হৈ আছে ইমান হেৰিলৈ, নাও উঠিম ভাবিছিলোঁ, নাও চলোৱা মানুহ নাই, সেইটো কাৰণে এনেই আমি খোজকাঢ়ি এনেই ফুৰিলোঁ, অলপ ভিডিঅ' চিডিঅ' বনালোঁ, ফটো চটো মাৰিলোঁ। আৰু এইটোৱে হ'ল কটেজটো। আমি সোমোৱা নহ'ল, সেইকাৰণে এইফালৰ পৰা অলপ দেখাই দিছোঁ বাৰু। ভণ্টিয়ে কেমেৰা ধৰিছে, কি কেমেৰা ধৰিছে আৰু
ঘৰ নতুনকৈ বনোৱা হৈছে, সেইটো কাৰণে আমি ইয়াতেই আহি দিলোঁ। আৰু ওপৰৰ পৰা চাবলৈ যিকোনো বস্তু চাবলৈ ভাল লাগে ন, চ' সেইটো কাৰণে ওপৰৰ পৰা চাবৰ কাৰণে আৰু এবাৰ চাওক দলংখন চাব দেই, ইয়াত চাওক দলংখন দূৰৰ পৰা ইমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু ওপৰৰ পৰা চাওক সেইখন ইমান নদীখনো ধুনীয়া লাগিছে। আৰু সেয়া দেখিছেনে অলপ অলপকৈ ফুল ফুলি আছে, ইমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে। আৰু এইখন হ'ল ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। মই যোৱা নহ'ল, মোৰ বাহঁতে গৈছিলে, চ' সেইটো কাৰণে অলপ ভিডিঅ' বনাই আনিলে। চাওকচোন ঘৰবিলাক দেখিবলৈ ইমান ধুনীয়া লাগিছে হয়নে? মই যোৱা হ'লে আৰু ভাল লাগিল হ'লে, কিন্তু যাব নাপালোঁ। হ'লেও আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই আনিলে যে মই সেইটো বহুত ভাল পাইছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু এইটো হ'ল মোৰ সৰু পেহা। ডাঙৰ পেহাক দেখা নহ'ল, ডাঙৰ পেহা বিলত গৈছিলে। আৰু এয়া আমি ঘৰলৈ বুলি ওলালোঁ। অলিপি বাই 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 কক। আজি ভিডিঅ'টো মই ইমানতে ৰাখিছোঁ আৰু।